हेलो मेघाली তুমি ইমার্জেন্সি আহিব লাগিব ৰাহুল আহিছে অলপ ক্রিটিক্যাল কেস তুমি কুইকলি আহা ওকে ক'ত আছে হি অপারেশন থিয়েটাৰত আছে বলা সোনকালে অবশেষত মই ভবাৰ দৰে কথাবোৰ হলগৈ আজি ৰাহুলৰ বুকুত ওচি বৰ্ণালীৰ গলিয়ে ঠাই পালে মোৰ আজিও মনত আছে মই যিদিনা প্ৰথমবাৰৰ বাবে নাগাজুলি নামৰ স্থানত উপস্থিত হৈছিলোঁ সেইদিনা বৰা ম্যাডাম ইহঁতক কিবা এটা খুৱাই নিয়াৰ ব্যৱস্থা কৰক ঠিক আছে ম্যাডাম ঐ যাবলৈ ৰেডি হ ও বাইদেউ এইখন আমাৰ মামা ঘৰ হে কি কলি ও খা বাপেকে এই পাতে ভম্বকিছে ও বাইদেউ এই পাতক কালি ৰাতিৰ পৰা জ্বৰ ম্যাডাম ইহঁত দুটা আহিছে বহিবলৈ দিয়া কি হ'ল জ্বৰ জেলৰ পৰা ওলাই অহাৰ পাছত যদি চুৰ কৰি আকৌ ধৰা পৰা নহয় আমাক কেলৈ মাতি অনাৰ কাৰণ মই অকল তোমাকে নহয় ৰাহুলকো মাতি পঠাইছো কি কাৰণে মাতি পঠাইছো সেইটো নকলেও বুজি পাইছা চাগে নাই বুজা কওকচোন কি হল নীলা নীলা দুচকু নীলা লাজৰে উৰণি কিয়নো টানা নীলা নীলা দুচকু নীলা
লাজৰে উৰণি কিয়নো টানা অভিমানী মনে মোৰ নামানে বুজনি দুবাহুৰে মাজতে তোমাকে শুন বিচাৰি মৰম মৰম ও মৰম লাগে মাথো তোমারি মৰম তোমাতে মগন মোৰ দুনয়ন তোমাতে মগন মোৰ উতলা যৌৱন সপোন সপোন লাগে সপোন দি থকত তোমাকেই লাগে সপোন 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 লাগে সপোন দি থকত তোমাকেই লাগে সপোন অভিমানী মনে মোৰ নামানে বুজনি এটি মিঠা চুমা দিবানে আঁকি অভিমানী মনে মোৰ নামানে বুজনি এটি মিঠা চুমা দিবানে আঁকি লা 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 la 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 la